टिपकाय फरायसालिमानि 17 बोसोर बैसोनि सासे फरायसा बिखि मारागा थांनाय 3 साननिफ्राय गोमानानै दङ। क'क्राझार जिल्लानि सिङाव थानाय बग्रिबारि फटबरजरा 61 ब्लक गामिनि थागिबि सुधीर मारागनि फिसाज्ला 17 बोसोर बैसोनि बिखि मारागा सुपारिघाटनिफ्राय थांनाय 3 साननिफ्राय गोमानानै दङ। मिथिनो मोननाय बायदिब्ला बिखि मारागा 13 खालार खालि फुंनि 8 रिंगासो समाव फरायसालिमायाव थांनो बाइक लानानै ओंखारलांदोंमोन। बिखि मारागा कलेजनिफ्राय फैनानै 2 रिंगासो समाव आलामगन्ज सुपारिघाटसिम थांदोंमोन। बेनि उनाव बिखि मारागा न' फारसे फैफिनाखै होननानै खौरां मोननाय जादों। न'खरनि सुबुंफोरा पुलिस थाना आरो गोबां जायगायाव खौरां लादोंमोनब्लाबो बिमा बिफाया जेबो खौरां मोनाखै होननानै फोरमायदों। बेनिखायनो सोरबाफोर बे फरायसाखौ नुदोंब्ला न'खरनि जानबुं नम्बर 7399616905 आव खौरां हरनो थाखाय खावलायदों। देउता হয় মোৰ নাম সুধীৰ মাৰাক হয়। যোৱা 13 তাৰিখ বৃহস্পতিবাৰ দিনা কলেজত গৈছিল। কলেজৰ পৰা মোটামুটি 1:30 মানত ঘূৰি অহাৰ পিছত যেতিয়া ময়ো স্কুলত গৈছিলোঁ, স্কুলত যোৱাৰ পিছত স্কুল ছুটি দি আহি বজাৰত আহি কাজিগাঁও বজাৰত আহি ল'ৰাক ফোন কৰিছিলোঁ। ল'ৰাক ফোন কৰাৰ পিছত ল'ৰাই মোবাইল ৰিচিভ কৰি কয় যে মই সুপাৰিঘাটত আহিছে। কোন কামত আহিছে মোক জনাই দিয়া নাই। লাষ্টত 2:30 সময়টো হ'ব 2:30 মানত 2:30 কৰ পৰা নিৰ্দেশ সুপাৰিঘাটৰ পৰা অকলে আছিল হয়। বাইক লৈ গৈছিল। বাইকখন ক'ত ৰাখিলে? বাইকটো এটা বাইক দোকান আছে, তাতে কিছুমান মানুহবিলাক বাইক ৰাখে, ধুবুৰী গৰিপুৰ যোৱা মানুহবিলাক তাতে ৰাখি গৈছে। আপোনাৰ ল'ৰা কোনটো কলেজত পঢ়ে? টিপকাই কলেজ হয়। আপোনালোকে এই সম্পদ আপোনাৰ ল'ৰাক খুজি বেৰাইছেনে নাই? এই সম্পৰ্কত ল'ৰাৰ সম্পৰ্কত বহু জাগাত বহুত কষ্ট কৰি আজিলৈকে এক নাই খাৱা নাই দাৱা বিৰাট কিবা ঘূৰা-ঘূৰি কৰি আমি খুজি আছোঁ। আৰক্ষীক অৱগত কৰাইছে? হয়। কোনটো আৰক্ষী? আমি প্ৰথমে কাজিগাঁও আৰক্ষী থানাত গৈছিলোঁ। তাৰপিছত কাজিগাঁও থানাৰ অচিয়ে আমাক টিপকাই পঠাইছে, আকৌ ঘূৰি পঠাইছে আমাক আৰু টিপকাই থানাৰ পৰা কাজিগাঁও থানালৈকে। তাৰপিছত লাষ্ট পৰ্যন্ত বহুত ধৰণৰ আলাপ আলোচনা কৰাৰ পিছত আমাৰ কাজিগাঁও অচি ছাৰৰ লগত তাৰপিছত আমাক পঠাই দিলে বগৰীবাৰী থানাত। ঠিক আছে। তাতে আমি এজাহাৰটো দি আহিলোঁ। বিখি মাৰাকৰ মা, মোৰ নাম তন্দ্ৰা মাৰাক। মোৰ ডাঙৰ ল'ৰা যোৱা 13 তাৰিখত 8:30 বজাৰ পৰা কলেজলৈ টিপকাই কলেজলৈ ওলাই গৈছিল। ওলাই যোৱাৰ পিছত তাৰপিছত ঘৰত অহা নাই। তাৰপিছত দেউতাই স্কুলৰ পৰা কাজিগাঁৱত আহি ফোন কৰিছিল। কৰাৰ পিছত ল'ৰাই কয় মই সুপাৰিঘাটত আহিছোঁ। ল'ৰা ছোৱালী কেইটা আপোনাৰ? 3 জন। বিকি মাৰাকৰ বয়স কিমান? 17 বছৰ হ'ব। ঠিক আছে। তাৰপিছত সুপাৰিঘাটত খোৱাৰ পিছত ময়ো ফোন কৰিব নোৱাৰিলোঁ তাক। তাৰপিছত দেউতাই আহি ক'লে ল'ৰাটো অহা নাই ঘৰত, এতিয়াও ময়ো ফোন কৰিব নোৱাৰিলোঁ। তাৰপিছত পৰা নাই আজিলৈকে নাই। তেখেতৰ লগত মোবাইল নাই? আছে, মোবাইলটো চুইচ বন্ধ নেকি? এতিয়া চুইচ অফ। ঠিক আছে।